আপোনালোক সকলোকে মোৰ এই ফেক্ট চেনেলটোলৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আমাৰ এই অসমত বা আমাৰ এই ভাৰতবৰ্ষত বা আমাৰ এই পৃথিৱীত গৰমৰ উত্তাপ বা গ্ল'বেল ৱাৰ্মিং দিনক দিনে ইমান কিয় বাঢ়িব ধৰিছে, লগতে আমাৰ এই জলবায়ু ইমান সঘনাই কিয় পৰিৱৰ্তন হৈছে আৰু এনেদৰে গৰম বাঢ়ি গৈ থাকিলে আমাৰ এই পৃথিৱীত ভৱিষ্যতে মানুহ বা কোনো জীৱনৰ অস্তিত্ব থাকিবনে নাথাকে, আজি আমি এই প্ৰশ্নবিলাকৰ উত্তৰবোৰৰ বিষয়ে জানিবলৈ অলপ চেষ্টা কৰোঁ আহক। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বন্ধুসকল, সকলোতকৈ প্ৰথমে আমি গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উত্তাপ কি আৰু ই আমাৰ পৃথিৱীত কেনেদৰে প্ৰভাৱ পেলায় তাৰ বিষয়ে অলপ জানো আহক। সাধাৰণ কথাত ক'বলৈ গ'লে আমাৰ এই পৃথিৱীৰ উত্তাপ দিনক দিনে বাঢ়ি গৈ থকা ঘটনাটোকে গ্ল'বেল ৱাৰ্মিং বা গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়। আৰু বৰ্তমান সময়ত আমাৰ মানুহৰ জনসংখ্যা বহুত বাঢ়ি যোৱাৰ ফলত আমি মানুহে দৈনন্দিন জীৱনৰ কাম কাজবোৰ সহজ হ'বলৈ ব্যৱহাৰ কৰা গাড়ী মটৰ, কল কাৰখানা, উদ্যোগ ইত্যাদিৰ পৰা কাৰ্বন মন'অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড নামৰ এবিধ গেছ ওলায়, যাক গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। এই গেছবিধ যথেষ্ট গধুৰ হোৱাৰ লগতে এই গেছবিধে সূৰ্যৰ ৰশ্মি বা উত্তাপ যথেষ্ট পৰিমাণে শোষণ কৰি ৰাখিব পাৰে। আৰু বৰ্তমান সময়ত মানুহে জীৱাশ্ম ইন্ধন বা পেট্ৰলেই হওক বা কেৰচিনে হওক বা কয়লাই হওক, এই ইন্ধনবোৰৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বাঢ়ি যোৱাৰ ফলত আমাৰ বায়ুমণ্ডলত কাৰ্বন মন'অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট পৰিমাণে বাঢ়ি যোৱা দেখা গৈছে, যাৰ ফলত এই গেছবিধে আমাৰ বায়ুমণ্ডলত গৰমৰ উত্তাপ বৃদ্ধি কৰাৰ লগতে আমাৰ মৰু অঞ্চল বা এণ্টাৰ্কটিকৰ যি বৰফ গোট খাই আছে, এই বৰফসমূহো এই গেছৰ মাত্ৰা বাঢ়ি যোৱাৰ লগে লগে গৰম বৃদ্ধি হোৱাৰ ফলত দিনক দিনে বহু ক্ষীপ্ৰ গতিত গলিবলৈ আৰম্ভ কৰিছে। আৰু এনেদৰে যদি এই বৰফসমূহ গলি থাকে, তেন্তে আমাৰ সাগৰবোৰৰ পানীৰ পৃষ্ঠভাগ যথেষ্ট পৰিমাণে ওপৰলৈ উঠি আহিব আৰু সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ পানীৰ তলত লুকাই যাব। আৰু এনেদৰে যদি এই কাৰ্বন ডাই অক্সাইডৰ বা কাৰ্বন মন'অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ থাকে, তেন্তে আমাৰ এই পৃথিৱীত উত্তাপৰ পৰিমাণ ইমান বাঢ়ি যাব যে কোনো জীৱ জন্তু বা উদ্ভিদ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। আৰু ইয়াৰ পৰা বাচিবলৈ হ'লে আমি জীৱাশ্ম ইন্ধনবোৰৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কমাই দিব লাগিব বা নিজৰ প্ৰয়োজন অনুসৰিহে ইয়াক ব্যৱহাৰ কৰিব লাগিব। আৰু আজিৰ দিনততো ইয়াৰ বিকল্প হিচাপে বহুতো নতুন নতুন সৌৰশক্তি বা বেটাৰীৰ দ্বাৰা চলিত গাড়ী মটৰ ওলাইছে, ইয়াৰ ব্যৱহাৰ আমি মানুহে যথেষ্ট পৰিমাণে বঢ়াব লাগিব। দ্বিতীয়টো সমস্যা হৈছে ডিফৰেষ্টেশ্যন বা বননীকৰণ। বন্ধুসকল, বৰ্তমান সময়ত আমাৰ মানুহৰ জনসংখ্যা যথেষ্ট পৰিমাণে বাঢ়ি যোৱাৰ ফলত আমি মানুহে আমাৰ এই সুন্দৰ পৃথিৱীখনক যথেষ্ট ক্ষতি সাধন কৰিছোঁ। আমি নিজৰ সুবিধাৰ কাৰণে বা টকা উপাৰ্জনৰ কাৰণে গছ গছনিবোৰ কাটি নিঃশেষ কৰি দিছোঁ। বহুতো লাখ লাখ বিঘা গছ গছনি কাটি আমি আমাৰ এই সুন্দৰ পৃথিৱীখন শুকান কৰি দিছোঁ। আৰু এনেদৰে যদি এই গছ গছনিবোৰ কাটি থাকিলে আমাৰ এই সুন্দৰ পৃথিৱীখন আমি নিজে এদিন ধ্বংস কৰি পেলাম। এই গছ গছনিবোৰে আমাৰ এই পৃথিৱীখন সুন্দৰ কৰাৰ লগতে আমাক গৰমৰ উত্তাপ কমোৱাত মুখ্য ভূমিকা পালন কৰে, কিয়নো আমাৰ এই উদ্ভিদে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষক গেছ বা কাৰ্বন ডাই অক্সাইড শোষণ কৰি আমাৰ কাৰণে অক্সিজেন প্ৰদান কৰে। আৰু বৰ্তমান সময়ত মানুহৰ দ্বাৰা সৃষ্টি কৰা বননীকৰণ বা ডিফৰেষ্টেশ্যনৰ কাৰণে আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত উত্তাপৰ মাত্ৰা যথেষ্ট বাঢ়ি যোৱা দেখা গৈছে। মানুহৰ এনেধৰণৰ কাৰ্যকলাপৰ বাবে আমাৰ এই সুন্দৰ পৃথিৱীখন আমি নিজে এদিন ধ্বংস কৰি পেলাম। এই সমস্যাৰ পৰা বাচিবলৈ আমি গছ গছনি কটা ৰোধ কৰিব লাগিব আৰু যিমান পাৰোঁ গছ গছনি ৰুই আমাৰ এই সুন্দৰ পৃথিৱীখন আৰু সুন্দৰ কৰি তুলিব লাগিব। আৰু এই প্ৰদূষণৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত আমাৰ পৃথিৱীৰ যি অজন লেয়াৰ আছে, এই অজন লেয়াৰে আমাক সূৰ্যৰ যি আল্ট্ৰাভায়লেট বা অতিবেঙুনীয় ৰশ্মি তাৰ পৰা আমাৰ মানুহক বচাই ৰাখে। কিন্তু বৰ্তমান সময়ত প্ৰদূষণৰ মাত্ৰা ইমানেই বঢ়াৰ ফলত কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মন'অক্সাইডে এই অজন লেয়াৰতো কিছুমান সৰু সৰু হোলৰ সৃষ্টি কৰিছে, যাৰ ফলত সূৰ্যৰ যি আল্ট্ৰাভায়লেট ৰশ্মি, এই ৰশ্মি আমাৰ মানুহৰ গাত পৰাৰ ফলত আমাৰ মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ যেনে স্কিন কেঞ্চাৰেই হওক বা চকুত কেটেৰেক্ট পৰাই হওক ইত্যাদি বহুতো ডাঙৰ ডাঙৰ বেমাৰৰ সৃষ্টি হোৱা দেখা গৈছে। আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে আমি মানুহে প্ৰদূষণৰ মাত্ৰা যথেষ্ট পৰিমাণে কমাই দিব লাগিব। তো বন্ধুসকল,
আপোনালোকৰ এই ফেক্টবোৰৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ নতুন নতুন আমেজিং ফেক্টৰ কথা জানিবলৈ মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় অসম